এই কুৱেশ্যনটো প্ৰফিট এণ্ড লছ চেপ্টাৰৰ এটা কুৱেশ্যন হয়। ইয়াত দিয়া আছে যে 15টা বস্তুৰ কিনা দাম 10টা বস্তুৰ বেচা দামৰ সমান হ'লে ইয়াৰ লাভ বা লোকচানৰ শতকৰা হাৰ উলিওৱা। আহকচোন বাৰু চাওঁ কেনেকৈ কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ নকৰাকৈ আমি অতি সোনকালে ইয়াৰ সমাধান কৰিব পাৰোঁ। CP ইনটু 15 ইকুৱেল টু SP ইনটু 10 হ'ব। CP মানে কষ্ট প্ৰাইচ আৰু 15, যিহেতু প্ৰশ্নত কৈছে যে 15টা বস্তুৰ কিনা দাম, অৰ্থাৎ কিনা দামটো আমি কষ্ট প্ৰাইচ বুলি লিখিব পাৰোঁ। 15টা বস্তু বুলি কৈছে কাৰণে আমি 15 লগত কিনা দামটো পূৰণ কৰিছোঁ। তাৰপিছতে আকৌ কৈছে যে প্ৰশ্নত 10টা বস্তুৰ বেচা দামৰ সমান, আৰু সমান বুলি কোৱা কাৰণে সমান চিন দিছোঁ কিহৰ লগত? 10টা বস্তুৰ বেচা দাম, অৰ্থাৎ SP মানে চেলিং প্ৰাইচ। এতিয়া CP ডিভাইডেড বাই SP ইকুৱেল টু 10 ডিভাইডেড বাই 15 হ'ল। অৰ্থাৎ CP লগত 15 আছে, সেয়েহে আমি CP পোনে পোনে 10 পাতিছোঁ, আৰু 15টো CP লগত আছে ন, সেয়েহে আমি ইয়াত SP লগত 15 পাতিছোঁ, অৰ্থাৎ দুইটা বস্তু আমি লুটিয়াই পুটিয়াই দিছোঁ। এতিয়া ইয়াৰ প্ৰফিট কেনেকৈ হ'ব? মানে CP 10 আৰু SP 15, এইখিনিলৈকে আমি বুজি পাইছোঁ। মানে কিনা দাম কোনো এটা বস্তু 10 টকাত কিনি আনি 15 টকাত বেচিছে, অৰ্থাৎ 5 টকা প্ৰফিট হ'লেই। সেই প্ৰফিটৰ পাৰ্চেণ্টেজটো আমি কেনেকৈ উলিয়াম? সেইটো উলিয়াবলৈ হ'লে 5 টকা প্ৰফিট হৈছে, কিহত হৈছে? 10 টকা দি কিনি আনোতে 5 টকা প্ৰফিট হৈছে, সেয়েহে আমি 10 পাতিছোঁ। আৰু পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে সদায় 100টা পূৰণ কৰিব লাগে। 0 কাটা গ'ল, 5 10 গুণ 50, অৰ্থাৎ 50% প্ৰফিট হৈছে। আৰু অতি সোনকালে কি ধুনীয়াকৈ ওলাই গ'ল দেখিছেনে? যদিহে প্ৰফিট এণ্ড লছৰ সম্পূৰ্ণ চেপ্টাৰটো কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ নকৰাকৈ এনেদৰে উলিয়াব লাগে, তেনেহ'লে আপোনালোকে কমেণ্টত প্ৰফিট এণ্ড লছ বুলি কমেণ্ট লিখিব পাৰে। মই অতি সোনকালে গোটেই চেপ্টাৰটো অতি সহজতে কৰিব পৰাকৈ মই ইউটিউবত আপলোড কৰিম এটা ভিডিঅ'। ধন্যবাদ।